দাদা কি ক'ব কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ নামেই যাৰ কৰ্মবীৰ আৰু কৰ্মটোৱে আছিলে তেওঁৰ পৰিচয় গোটেই অসম নহয় ভাৰতবৰ্ষত মহাত্মা গান্ধীৰ পৰা আদিলৈকে সকলোবোৰ ব্যক্তিৰ লগতে তেওঁৰ সংগতি স্থাপন কৰিছিল তেনে এজন ব্যক্তি উত্তৰ গুৱাহাটীত জন্মগ্ৰহণ কৰিছিল আৰু এই উত্তৰ গুৱাহাটীত জন্মগ্ৰহণ কৰা এই ব্যক্তিজনৰ মৃত্যুৰ সময়ত এইখিনি ঠাই বাছি লৈছিল যে তেওঁ সমাধি কৰিব লাগে আৰু এই ঠাইখিনিৰ যথেষ্ট মাহাত্ম্য আছে য'ত নেকি বিষ্ণুবধ আছে বিষ্ণুবধৰ কাষতে ব্ৰহ্মপুত্ৰৰ পাদদেশত গতিকে এনেকুৱা এটা পবিত্ৰ স্থানত এই মহামনীষীজনাৰ সমাধি স্থাপন কৰা হৈছিল কিন্তু সাম্প্ৰতিক অৱস্থাত ৰজাই হওক বা প্ৰজাই হওক এই মনীষীজনক পাহৰি গৈছে ইয়াৰ পুনৰ নিৰ্মাণ সমাধি ক্ষেত্ৰৰ স্থানখিনি ৰক্ষণাবেক্ষণ কোনো ধৰণৰ ব্যৱস্থা লোৱা নাই এই সমাধি ক্ষেত্ৰখন তলৰ ফালে ফাট মেলিছে কোন মুহূৰ্তত ব্ৰহ্মপুত্ৰৰ পানী উটাই লৈ যায় হিচাপ নহ'ব গতিকে ইয়াৰ কোনো পুনৰ নিৰ্মাণৰ ব্যৱস্থা চৰকাৰে কৰা নাই সাম্প্ৰতিক অৱস্থাত এসাধু যুৱকৰ ইয়াত মানে ঘাটি হৈছে অসাধু কৰ্মৰ ঘাটিত পৰিণত হৈছে গতিকে এই অসাধু কৰ্মৰ পৰিণত ঘাটিয়ে মানে আমাৰ অচক্লান্ত দেৱলয় আৰু বিষ্ণুবধৰ যিটো মাহাত্ম্য এই মাহাত্ম্যক মানে পবিত্ৰতা তেওঁলোকে মানে ম্লান কৰিছে গতিকে মই ভাবোঁ যে উত্তৰ গুৱাহাটীৰ প্ৰশাসনত আছে আৰক্ষী প্ৰশাসন আৰু আছে নগৰ সমিতি হওক আৰক্ষী প্ৰশাসনে হওক আৰু স্থানীয় বিধায়কৰো ইয়াত ভূমিকা থকাটো উচিত বুলি মই ভাবোঁ এজন উত্তৰ গুৱাহাটীৰ বাসিন্দা হিচাপে সচেতন ব্যক্তি হিচাপে মই ভাবোঁ আৰু সেই ইয়াৰ উন্নয়ন সৰ্বতোপ্ৰকাৰে কামনা কৰোঁ আহিছেনে